সোমাই গৈছোঁ বিখ্যাত ম'হ যুঁজ আহঁতগুৰি ম'হ যুঁজত। আৰু যিমান মানুহ হৈছে সম্ভৱে নহয় ম'হৰ যুঁজ যে দেখা পাম। চাৰিওফালে মই ঘূৰি আছোঁ, কোনোফালে মই দেখিবলৈ সক্ষম হোৱা নাই, তথাপিও যিমানখিনি বাৰু দেখুৱাম। ক্ষেত্ৰত কোৱা নাই, মহৰ মালিকবিলাকে অলপ ভালকৈ শুনিব। প্ৰথম হ'ল মহৰ জৈৱিক 6 গেৰেলাটা খুৰণি বটা নগদ 10,000 টকা টাটা শ্ৰীযুত নাথুৰাম হাজৰিকা সভাপতি, বৰ্তমান আমাৰ সমিতিৰ সভাপতি নাথুৰাম হাজৰিকা ডাঙৰীয়াই আমালৈ আগবঢ়াইছে। 10,000 বটা স্বৰ্গীয় শিশুৰাম হাজৰিকা খুৰণি 7,000 টকা নগদ 7,000 টকা টাটা শ্ৰীযুত হাজৰিকা বৰ্তমান আমাৰ অসমৰ মন্ত্ৰী শ্ৰীযুত হাজৰিকা আমালৈ আগবঢ়াইছে। দ্বিতীয় হ'লে জৈৱিক স্বৰ্গীয় ঘনকান্ত দাস খুৰণি বটা নগদ 5,000 টকা টাটা শ্ৰী নৱজ্যোতি দাস, তেওঁ আমাৰ বিত্ত সম্পাদক তথা পূৰ্বোত্তৰ খোলা তেজলীয়া সহকাৰী সমিতিৰ সভাপতি। ম'হ যুঁজ চাবৰ কাৰণে সাহস লাগিব, কাৰণ মহে যুঁজি কোনফালে দৌৰাই দিয়াৰ কোনো ঠিক নাই। বৰ্তমান এহাল মহে দৌৰাইছিলে আৰু যেনে যেনে পলাই বাচি আহিছোঁ, গতিকে ম'হ যুঁজ চালে অলপ সাহস লাগিব আৰু সাৱধানে থাকিব, কোনফালে দৌৰাই ঠিক নাই। আৰু এবাৰ যদি মহৰ আগত পৰে তেনেহ'লে চেছ ফিনিছ, আপোনাৰ লাইফ ফিনিছ। এয়াই হৈছে ম'হ যুঁজ, এয়াই অসমত অতীজৰে পৰা চলি আহিছে। প্ৰথমতে এয়া ৰংঘৰৰ বাকৰিত হৈছিলে, আহোম ৰজাৰ দিনত ৰংঘৰৰ বাকৰিত ম'হ যুঁজ, কণী যুঁজ, খেন যুঁজ, কুকুৰা যুঁজ, এনেধৰণৰ বিভিন্ন খেল ধেমালি হৈছিল মাঘ বিহুৰ সময়ত। আৰু এয়া বৰ্তমানো এয়া আহঁতগুৰিত বহু বছৰৰ পৰা এই ম'হ যুঁজ অনুষ্ঠিত কৰি অহা হৈছে। আৰু চাওক ম'হ যুঁজৰ কিছু দৃশ্যাংশ যুঁজাই আনিছে, আৰু সেইকাৰণে মই পিছে পিছে আহিছোঁ। যুঁজাই হৈ গ'ল নেকি? যুঁজাই হৈ গ'ল, কিমান 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 মিনিট যুঁজিছে? 9 মিনিট। এতিয়ালৈকে আপোনালোকে ফাৰ্ষ্ট হৈছে নেকি? আচ্ছা, কেনেকুৱা ভাল লাগিল? আপোনালোক জিকিছে? ঠিক আছে, চাওক 9 মিনিট যুঁজালে, 9 মিনিট যুঁজাই ফালে আৰু চবৰে ফূৰ্তি। ম'হ যুঁজ মানে হৈছে মাঘ বিহুৰ পৰম্পৰা, এয়াই কয় দাদা। ঠিক আছে, ম'হ যুঁজ থাকিবই, ম'হ যুঁজ থাকিবই, বন্ধ হ'ব নোৱাৰে। মই বিচাৰি পাইছোঁ, ইয়াত দেখিছোঁ, ইয়াতে চাওক ম'হ যুঁজালে দাদা? যুঁজোৱা নাই? এয়া চাওক ৰখাই থৈ দিছে, ইয়াৰ পৰাই যুঁজাবৰ কাৰণে লৈ যায়। কিমান কিমান টাইমত আছে যুঁজ আপোনালোকৰ? অলপ দেৰি হ'ব ন? জিকাৰ আশা আছেনে? আৰু ম'হ যুঁজ মানে এটা ফূৰ্তি হয়নে নাই? এটা কথা শুনিছোঁ, মাঘৰ মাহত বোলে মহে যুঁজিব নাপালে বোলে শান্তি নাপায়। এয়া শুনিলে তেওঁ নিজেই কৈছে যে মাঘৰ মাহত মহে যেতিয়ালৈকে যুঁজিব নাপায় তেতিয়ালৈকে শান্তি নাপায়। আৰু মই যিমান পাৰোঁ দেখুৱাই গৈ থাকিম, যুঁজ নহয়, ইয়াত গান নাচ সকলোটো দেখিছে। চাওক পিছফালে সাজু কৰি ৰখা হৈছে যুঁজলৈ নিবৰ কাৰণে। এটা বম বস্তু দেখিছোঁ, চাওক এইটো কি জানে? বাঁহগছ নহয়, এক কুঁহিয়াৰ হয়, কুঁহিয়াৰ। কিমান বান্দুল হৈ আছে কুঁহিয়াৰৰ, কিমান খাব আপোনালোকে? কওক ক'ৰ পৰা আনিছে? মণিপুৰটো চব বেচা যাবনে কমপ্লিট? এয়া চাওক, এয়া অকল এঠাইতে নহয়, বহু ঠাইতে আছে। মই দেখুৱাম, মানে গোটেই পথাৰখন যদি ঘূৰোঁ, গোটেই পথাৰতে কুঁহিয়াৰ দেখিব। ইয়াৰ পৰা কাটি কাটি বেচে ন? কেনেকৈ দাম? যোৰা 30 টকা। আৰু এয়া কুঁহিয়াৰ 1-2 ঘণ্টাত চাফা হৈ যাব। চাওক, আপোনালোকে যদি বিশ্বাস নকৰে মই আকৌ এবাৰ আহিম, আৰু মই ইয়াতে নহয়, গোটেই যিমান পথাৰ আছে চবতে মই দেখুৱাই ফুৰিম কিমান ক'ত ক'ত কিমান কুঁহিয়াৰ আছে। এয়া চাওক, মাৰিমে আছে
আৰু হৈ গ'ল এতিয়া যাব লাগে, বেছি টাইম চাব নোৱাৰিম। আৰু ম'হ যুঁজ কিয় দেখুৱাব নোৱাৰিলোঁ, ইয়াতে তেনেকৈ নালাগে, কোন সময়ত কোনহাল মহে লাগে সেইটো মানে ধৰিব নোৱাৰি। তথাপিও মই অলপ চলপ দেখুৱালোঁ আৰু এতিয়া বেছি সময় থাকিব নোৱাৰোঁ, বহুত ৰ'দ, যাব লাগিব। আৰু আপোনালোকক মই যিমান পাৰোঁ আহঁতগুৰিৰ বিখ্যাত ম'হ যুঁজ দেখুৱালোঁ। আৰু আপোনালোকে যদি ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক। আৰু এয়া হৈছে আহঁতগুৰি, এয়াই হৈছে বিখ্যাত ম'হ যুঁজ। আৰু ঠিক আছে, ধন্যবাদ আজিৰ কাৰণে। মানে তেনেহ'লে এতিয়া যাবৰ হ'ল, বেছি সময় থাকিব নোৱাৰিলোঁ আৰু ময়ে ভালদৰে নেদেখিলোঁ যুঁজ, মানে কেতিয়া লাগে ঠিক নাই। তথাপিও মই যিমানখিনি পাৰোঁ আপোনালোকক